গাইজ কি খবৰ আশা কৰোঁ আপোনালোক আটাই ভালে আছে আমিও ভালে আছোঁ চ' আপোনালোকক আকৌ এবাৰ মই মাইনু মিটাক্সিৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি দেওবাৰ আজি বহুত দিনৰ মূৰত মানে কি আৰু এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ একচুৱেলি অকণমান গাটো বেয়া তথাপিও এদিন বিচনাত পৰিলোৱে হাজবেণ্ডে বনাই খোৱালে শাহু নাই ঘৰত শাহু মা আছে গুৱাহাটীত আৰু তথাপি এতিয়া অলপ ভাল পাইছোঁ চ' হাজবেণ্ডে ক'লে মানে কি আজি এটা ডিছ খাব মানে অসমীয়া আৰু ভাবিলোঁ আপোনালোকৰ লগতে সেই ৰেচিপিটো শ্বেয়াৰ কৰোঁ চ' যদি আপোনালোক চবে খাইছে চাগে যিসকলে খোৱা নাই তেওঁলোকে ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে এই ৰেচিপিটো একচুৱেলি মানে কি আৰু মই মোৰ ডাঙৰ বৌৰ পৰা শিকিছোঁ বৌই খুব টেষ্টি বনায় চ' আজি ময়ো ট্ৰাই কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম ভাবিছোঁ চ' আহক তেতিয়াহ'লে আৰু মই আজি যিটো বস্তু বনাম সেয়া হ'ল জহা চাউলৰে মানে মাছৰ মূৰেৰে জহা চাউলৰ মুড়ি ঘণ্ট যিসকলে খোৱা নাই খোৱাসকলেতো নিশ্চয় জানে আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই নিশ্চয় কৰিব বহুত টেষ্টি লাগে আৰু বনোৱাটো প্ৰচেছ ইজি অকণমান মাংসৰ টাইপত বনাব লাগে বহুত লাগিব এয়া মাছৰ মূৰ মই অলৰেডি মাছৰ মূৰকেইটা ভাজি লৈছোঁ এয়া জহা চাউল একদম অকণমান মই পানীত তিয়াই থৈ দিছোঁ এয়া গৰম মছলা আৰু কেইটামান জিৰা এয়া আলু সৰু সৰু দুটা মই এনেদৰে কাটি লৈছোঁ টুকুৰা কৰি পিঁয়াজ আদা নহৰু আৰু 4টা জলকীয়া মোক আজিৰ ৰেচিপিটো বনোৱাৰ বাবে এইকেইটাই বস্তু লাগিব একদম অসমীয়া মানে খোৱা ধৰণৰ ৰেচিপি মই পিঁয়াজকেইটা কাটি লওঁ আৰু আদা নহৰু গৰম মছলা গোটেইখিনি একেলগে পেষ্ট কৰি মই একেবাৰে কুকাৰে বহুৱাই দিছোঁ যিহেতুকে হুইচেল মাৰিব লাগিব কুকাৰটো গৰম হৈ গৈছে আৰু ইয়াত মই দি দিম এতিয়া মাছ ভজা যিখিনি তেল ৰৈ গৈছিলে সেইখিনি কাৰণ তাত মাছৰ এটা গোন্ধ সোমাই আছে যিহেতুকে সেই তেলখিনি দিলে মানে মোৰ ভাল লাগে আৰু নিদিলেও কথা নাই এইপিনে তেলখিনি গৰম হৈ গৈছে আৰু এইফালে মই এনেকৈ কুচি কুচি কটাত পিঁয়াজখিনি এতিয়া ইয়াত দি দিম পিঁয়াজখিনি পূৰা ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব এতিয়া পিঁয়াজখিনি পূৰা ৰঙচুৱা হৈ গৈছে আৰু ইয়াত দি দিম মই এতিয়া আলু কেইডোখৰ ফ্লেমটো অকণমান কমাই দিম এতিয়া ইয়াত দি দিম মই হালধি আৰু নিমখ যিমানখিনি কোৱান্টিটি হিচাপত আপুনি হালধি আৰু নিমখ দিব যিহেতুকে মই বেছি বনোৱা নাই কাৰণ মাও নাই আৰু হাজবেণ্ড আৰু মই খাম মিঠাক্সি খাব অকণমান খাব সেইকাৰণে মই বেছি আলু আৰু দিয়াও নাই গতিকে কোৱান্টিটি হিচাপত পৰিমাণটো দিলে হ'ল হালধি আৰু নিমখৰ এতিয়া এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম এতিয়া ইয়াতে মই ধুই থকা যিখিনি জহা চাউল আছিলে পানীত তিয়াই থৈছিলোঁ সেইখিনি ইয়াতে দি দিম লাৰি দিম এতিয়া ইয়াত দিম অলপ কাশ্মীৰী মিৰ্চ পাউডাৰ কালাৰটো হোৱাৰ বাবে অকণমান দি দিম চেনি কাৰণ মই খোৱাত চব বস্তুত অকণমান চেনি দিলে ভাল পাওঁ আৰু টেষ্টটো হোৱা বুলি কয় আৰু এতিয়া এইখিনি ভালদৰে ভাজিখিনি অকণমান ভজা হৈ গৈছে আৰু এতিয়া ইয়াতে দি দিম আদা নহৰু যিখিনি পেষ্ট বনাইছিলোঁ তাত মই যিখিনি পিঁয়াজ আছিলে সেই পিঁয়াজৰ অকণমান ইয়াত পেষ্টতো অকণমান দি দিছিলোঁ যিহেতু গ্ৰেভিটো হয় পেষ্টত দিলে এতিয়া এইখিনি ভালদৰে সেইখিনি মছলা ইয়াত দি দিওঁ বহুতে ভাবিব পাৰে মছলা অকণমান বেছিকৈ দিয়া হৈছে নেকি নাই কাৰণ এইটো মানে কি আৰু মুড়ি ঘণ্টটো মানে মাংসৰ দৰে মছলা বেছিকৈ দি বনালে খাই ভাল লাগে সেইকাৰণে ময়ো দিছোঁ
এইখিনি এতিয়া ভালদৰে ভাজি লওঁ এতিয়া এইখিনি ভজা হৈ গৈছে আৰু ইয়াত এতিয়া মই দি দিম মাছৰ মূৰ মাছৰ মূৰ বেছিকৈ পৰিলে সোৱাদটো বেছি হয় কাৰণ মাছৰ মূৰত যিটো তেল ইয়াত সোমাই যায় এতিয়া ইয়াত মই অকণমান দি দিম পানী যিটো মই মিক্সিটো ফালি পেলাই দিছোঁ ইয়াতে পানী দি দিওঁ তেনে ইজি ৰেচিপি হয় বেছি সময়ো নালাগে খাবলৈও সোৱাদ কিয়নো মাছ আনিলে মাছৰ মূৰটো আনে যায় কেতিয়াবা এনেকুৱা হয় যে মাছৰ মূৰটো কিহেৰে খাম মাছৰ পিচ কেইটা শেষ হৈ যোৱা যায় কিন্তু মাছৰ মূৰটো ৰৈ যায় বহুতৰ ঘৰত মাছৰ মূৰ খাব ভাল নোপোৱাও মানুহ আছে কিন্তু আমাৰ ঘৰত মই ভাল পাওঁ মোৰ ছোৱালীজনীও ভাল পায় আৰু মোৰ শাহু মায়েও ভাল পায় মূৰ খাব আমাৰ ঘৰত তেনেকুৱা নহয় কিন্তু কিছুমান ঘৰত এনেদৰে মাছৰ মূৰ ৰৈ গ'লে এনেদৰে বনাই খাব পাৰিব এতিয়া মই পানী দিয়া হৈ গ'ল আৰু অকণমান মই পানী দিম ইয়াত আৰু ইয়াত এতিয়া ঢাকনিখন মই মাৰি দিম আৰু ইয়াত এতিয়া মই 5-6টামান চিটি লগাম তাৰপিছত হৈ গৈ যাব মোৰ মাছৰ মূৰেৰে জহা চাউলৰ মুড়ি হৈছে আৰু এতিয়া মই খুলি দিম ঢাকনিখন এয়া কালাৰটো দেখিছেনে পুৰা একদম আপোনালোকেতো গন্ধ মানে যিটো গোন্ধ ওলাইছে সেইটো পোৱা নাই ইমান টেষ্টি গোন্ধ ওলাইছে এতিয়া মই এইটো এটা সাৰ্ভিং বাউলত সাৰ্ভ কৰি পেলাই আপোনালোকক দেখুৱাই হৈ গৈছে মাছৰ মূৰৰে মুড়ি ঘণ্ট ৰেডি আজিৰ এই ভিডিঅ'টো আৰু এয়া আছিলে মাছৰ মুড়ি ঘণ্ট এতিয়া হাজবেণ্ডক দিম ভাতেৰে সৈতে কেনেকুৱা হৈছে তেখেতে ক'ব সো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা হয় আৰু খাই পেলাই কমেণ্ট দিবলৈ একদম নেপাহৰিব সো এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু আহি আছোঁ আপোনালোকৰ কাষলৈ আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই